Hello guys, welcome my YouTube channel. মই এতিয়া আহিছো কুকুৰা চুৰ কৰিবলৈ। Hello guys, welcome to my YouTube channel. আজি পোহৰত একদম ৰাতিপুৱা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো। সকলোকে মাঘৰ বিহু শুভেচ্ছা থাকিল। এতিয়া বৰ্তমান এটা কাৰ্যসূচী লৈ আছো হাতত। কাৰ্যসূচীটো হৈছে চুৰ কৰিবলৈ যাম এতিয়া বৰ্তমান সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকে সকলোৱে শুভেচ্ছা দিব যে চুৰটো কৰি কুকুৰাটো আনিব পাৰোঁ তাকে সক্ষম হওঁ আমি ছাকচেছ হওঁ এটা একদম কাৰ্যসূচীৰ কাৰণে গৈ আছোঁ। আমি সম্পূৰ্ণৰূপে ছেফটিত গৈছোঁ। এইটো মাস্ক পৰিধান কৰি লৈছোঁ। মাস্কখন নাই তাৰমানে সেইকাৰণে এইখন চেল্ফিখন লৈ লৈছোঁ আৰু লগতে দুটা ভেকচিন ড'জ লৈ লৈছোঁ আৰু লগতে চেনিটাইজাৰ ইউজ কৰিছোঁ আমি গোটেইকেইটাই আৰু ডিষ্টেঞ্চটো মেইনটেইন কৰিছোঁ। তাৰমানে আঁতৰাই থাকিম গোটেইকেইটা আমি। মাঘৰ বিহু দিনাখনো বৰষুণ দিছে। আগতে এবাৰো বৰষুণ দিয়া নাছিলে এনেকুৱা ৰেকৰ্ড হৈ গৈছে। এতিয়া এবাৰ মাংস তাত আমি এইটো কি মোজা দিবলগীয়া হৈছে শুকুৱাবলগীয়া হৈছে এনেকুৱা পৰিস্থিতি আহি গৈছে আমাৰ এতিয়া বৰ্তমান। চিপকৈ লাহেকৈ বৰষুণটো দি আছে এতিয়া আমাৰ বহুতে প্ৰব্লেম হৈছে। কংগ্ৰেছৰ দিনত এনেকুৱা প্ৰব্লেম হোৱা নাছিলে। এতিয়া কংগ্ৰেছৰ দিনত এনেকুৱা পৰিস্থিতি অহা নাছিলে। তাৰমানে মাঘৰ বিহুৰ দিনাখন এনেকুৱা বৰষুণ দিয়াও নাছিলে। আমি এটা বহুত ৰেইনকোট পৰিধান কৰিম বুলি ভাবিছোঁ। খালি আমাৰ বাজেটটো কম কাৰণে ৰেইনকোট পৰিধান নকৰোঁ এতিয়া বৰ্তমান। এতিয়া ব'লক লাহেকৈ কাৰোবাৰ ঘৰ হাঁহগাঁৱলৈ যাওঁ। একেবাৰে হাঁহগাঁৱলৈ লগ পাই আছোঁ আপোনালোকক। এতিয়া কাৰ ঘৰ হাঁহগাঁৱলৈ লগ পাওঁ কোনো নাজানে। মই যাম কাৰোবাৰ ঘৰলৈ। এতিয়া কাৰ ঘৰলৈ যাওঁ কি কথা নকওঁ নহ'লে ৰাতিপুৱা কাইলৈ আকৌ মাৰ খাব লাগিব ভিডিঅ'টো চালে কোনোবাই। সেইকাৰণে এতিয়া নকওঁ আপোনালোকে ডাইৰেক্ট একেবাৰে হাঁহগাঁৱলৈ লগ পাই আছোঁ। ব'লক কাৰোবাৰ হাঁহগাঁৱলৈ যাওঁ এতিয়া আমি ধুনীয়াকৈ। হেল্ল' গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। মই এতিয়া আহিছোঁ কুকুৰা চুৰ কৰিবলৈ। এইজনী উমনি লৈ আছে। আমি অকণমান ষ্টেণ্ডাৰ্ড হয় আৰু আমি অলপ দয়ালু চুৰ হয় সেইকাৰণে কুকুৰা চুৰ নকৰোঁ। এতিয়া আমি যাওঁগৈ লোকৰ এইখন ফুল শংকৰ নহয় বেয়া নাপাব। আমি বেলেগ ঘৰলৈ যাওঁ। ভিডিঅ'টো চাই কৰি থাকিব মস্তি হ'ব ধামাকা হ'ব বাই। হেল্ল' গাইজ, এই ঘৰ ছেকেণ্ড ঘৰ হয়। আমি এই ঘৰ ছেকেণ্ড ঘৰলৈ আহিছোঁ এতিয়া। যাক কাগলৈ আহিছোঁ নামটো নকওঁ আপোনালোকে। হেল্ল' গাইজ, এতিয়া আমি খেৰ তলত সোমাই আছোঁ। তাৰমানে চুৰ কৰিবলৈ যাওঁ পৰা মানুহ আহি গ'ল খেৰ ঘৰ ওচৰত লুকাই আছোঁ। তাৰমানে আমাৰ ব্লগ বনোৱাৰ কাম যে ইয়াতে যিমান ডাঙৰ চুৰ কৰিলোঁ আমি ব্লগটো বনাবই লাগিব। কেলা মাকটো বস্তু পালে কি হৈ গ'ল বেয়া নাপাব আপোনালোকক। মই কুকুৰা ধৰি খামেই আজি মুঠতে মাঘৰ বিহু দিনাখন আমাৰ এনজয় কৰিব লাগিব। চেনিটাইজাৰ মাস্ক পূৰা ইউজ কৰিছোঁ আমি। ওলাই গৈ আছোঁ ব্লগ বনাওঁতে গম পোৱা নাই। হেল্ল' গাইজ, ফাইনেলি কুকুৰা এটা আনিলোঁ। এতিয়া বৰ্তমান এইটো কুকুৰা এটা বনাবলৈ খাই গৈ আছোঁ আমি। লেটছ গো। আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম মজা হৈ আছে। ফাইনেলি আমি সক্ষম হৈ গ'লোঁ এটা কুকুৰা এটা নিবলৈ আৰু জেৱা দুখনমান নিছোঁ। বেছি নিয়া নাই আকৌ আহিম অকণ দেৰি পিছত আহিম। কেনে এইটো কুকুৰাটো দেখিছেনে টিপটপ আছে একদম আগু বৰণীয়া। অকণমান দেৰি পিছত আমি লাহেকৈ এইটো খাই লওঁ তাৰপিছত আকৌ অকণমান দেৰি পিছত আনিম। যাৰ ঘৰৰ পৰা আনিছোঁ বেয়া নাপাব। এইটো এড্ৰেছটো এইটো কৰোণা টেষ্ট কৰি আনিছোঁ। পজিটিভ নাম বা নিগেটিভ আছে এতিয়া বৰ্তমান। এইটো বাবুলা পিতেকৰ নাবে ব্লগটো ভাল পালে। ইয়াত আমাৰ হালধি জুইতে দি দিছোঁ। হালধি দি দিছোঁ নিমখো দি দিছোঁ পূৰা এনেকুৱা এখন এটা মাংস পূৰা একদম টিপটপ বনিছে। পকৰি ধোঁৱা ওলাইছে কেলে মই পিছপিনে জুই আছে। চুৰ কৰি আহি এতিয়া জোতা শুকাবলগীয়া হৈ গৈছে। এনেকুৱা অৱস্থা হৈ গৈছে আমাৰ। কংগ্ৰেছৰ দিনত এনেকুৱা হোৱা নাছিলে আগতে। এতিয়া বিজেপিৰ দিনত হৈ গৈছে এনেকুৱা পৰিস্থিতি আমাৰ। কৈ দিয়া তুমি কিবা কৈ দিয়া গৌতম। পেণ্ট ফাটি গৈছেগৈ মোৰ। পেণ্টটো ফাটি গৈছে বাৰু সেইটো জোতা শুকাবলগীয়া হৈ গৈছে। অৱস্থা ইমানে আমাৰ বেয়া হৈ গৈছে। দুযোৰ জোতা ইয়াৰ নীলাইম বজাৰ সেইকাৰণে বেলেগত জেওৰা চেওৰা চুৰ কৰোঁতে বেলেগত জেওৰা চেওৰা আমি কৈ থাকোঁতে মোৰ নিজৰ ঘৰ জেওৰাই চুৰ কৰি লৈ গুচি গ'ল। এইটো থাকিবই বিহুৰ দিনাখন আমাৰ গাঁৱত এইটো থাকেই পৰিৱেশ। পিছপিনে চাব পাৰিম আমাৰ জেওৰাখন নাই এতিয়া বৰ্তমান। জেওৰাখনে নাই আমাৰ ঘৰ জেওৰাখনে নাই আমাৰ কোনে লৈ গ'ল নিবই দিয়ক বিহুৰ দিনাখন। এতিয়া 10:30 বাজিছে লাহেকৈ ঘৰলৈ গুচি আহিলোঁ। চব ঘূৰি হ'ল। চৰকাৰে টাইম এটা বান্ধি দিছে যেতিয়া 10টা বজাৰ পিছত কোনো থাকিব নালাগে বুলি কৈছে। গুচি আহিলোঁ সেইকাৰণে বৰ্তমান। আৰু কালি ৰাতিপুৱা 6টা বজাত যাম ধুনীয়াকৈ মেজিটো জ্বলামগৈ। এনেই ফূৰ্তি এটা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে ক'ব চাই মেলি। এনেই ধেমালি হিচাপে ভিডিঅ'টো দিলোঁ আপোনালোকক। কোনো বেয়াকৈ যে গাত পাতি নলওঁ কোনো বেয়া যে নাপায় ভিডিঅ'টো।